বহুদিনৰ আগৰ কথা। এখন চহৰত চেলিম নামৰ এটা ল'ৰা আছিল। তাৰ দেউতাক এজন কাঠমিস্ত্ৰী আছিল। চেলিম কণমানি হৈ থাকোঁতেই তাৰ দেউতাক ঢুকাইছিল। সিহঁত বৰ দুখীয়া আছিল। তাৰ মাকে লোকৰ ঘৰত কাম বন কৰি ঘৰখন চলাইছিল। তেনেদৰে সিহঁতৰ দিনবোৰ দুখ কষ্টৰ মাজেৰে গৈ আছিল। এদিন তাৰ মাকে তাৰ দেউতাকে ব্যৱহাৰ কৰা কৰত আৰু বটালিকেইটা বিক্ৰী কৰি কিছু পইচা গোটালে। তেওঁ সেইখিনি পইচা পুতেকৰ হাতত দি ক'লে, এইখিনি পইচা লৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰগৈ। চেলিমে মাকে দিয়া পইচা কেইটা লৈ বজাৰলৈ গ'ল। সি এজন মানুহক কেইটামান মেকুৰী পোৱালি লৈ বহি থকা দেখিলে। এই মেকুৰী 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 ল'ব নেকি? মেকুৰী মেকুৰী এই মেকুৰী ল'ব নেকি? মেকুৰী। দাদা, এই মেকুৰীটোৰ দাম কিমান? মেকুৰী ল'বা? মেকুৰীটো লোৱা যদি তুমি 300 টকা দিবা। কোনটো মেকুৰী লাগে তুমি চাই লোৱা। এইটোকে দিয়ক। সি তাৰে এটা মেকুৰী পোৱালি মাকে দিয়া পইচাৰে কিনি ঘৰলৈ উভতি আহিল। তাৰ কাণ্ড দেখি মাকৰ চকু কপালত উঠিলগৈ। তাকে দেখি আচৰিত হৈ ক'লে, ঐ মূৰ্খ, মই তোক পইচাখিনি এনেদৰে পানীত পেলাবলৈ দিছিলোঁ নে? নিজৰে খাবলৈ নাই, এতিয়া ইয়াক খাবলৈ দিবি কি? তাৰ কেইদিনমানৰ পিছত চেলিমৰ মাকে গিৰিয়েকৰ পুৰণি কাপোৰ কানিখিনি বিক্ৰী কৰি আৰু কিছু পইচা পালে। সেইখিনি পইচাও পুতেকৰ হাতত তুলি দি ক'লে, নে, এইখিনি কিবা এটা কাম আৰম্ভ কৰ। পইচাখিনি লৈ চেলিম আকৌ হাতলৈ গ'ল। এইবাৰ হাতত সি কুকুৰ বিক্ৰী কৰি থকা এজন মানুহ দেখিবলৈ পালে। তাৰে এটা কুকুৰ তাৰ খুব ভাল লাগি গ'ল। কুকুৰ কিনিব নেকি কোনোবাই? কুকুৰ 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 কিনিব নেকি কোনোবাই? এই কুকুৰটোৰ দাম কিমান? এই কুকুৰটোৰ দাম হৈছে 700 টকা। 700 টকা দিলে তুমি লৈ যাব পাৰিবা। মোক এটা কুকুৰ লাগে। কোনটো লাগে কোৱা? এই মাজৰটোকে দিয়ক। সেয়ে সি কুকুৰটো কিনি পেলালে আৰু তাক কোলাত তুলি লৈ ঘৰলৈ বুলি খোজ পেলালে। মাকে পুতেকৰ কোলাত কুকুৰটো দেখি গৰজি উঠি ক'লে, ঐ, তোক মই পইচাখিনি এইবোৰ কিনিবলৈ দিছিলোঁ নেকি? এইটো তই কি লৈ আহিছ? তোৰ মূৰত কি আছে অ? ঘাঁহ নে গোবৰ? হে প্ৰভু, ইয়াক লৈ মই কি কৰোঁ? তাৰ কেইদিনমানৰ পিছত চেলিমৰ মাকে তাৰ দেউতাকৰ এটা টুপি আৰু এযোৰ পুৰণি জোতা বিক্ৰী কৰি পোৱা পইচাখিনিও পুতেকৰ হাতত তুলি দি ক'লে, চা, এইখিনি আমাৰ শেষ সম্বল। এইখিনিও মই তোৰ হাতত তুলি দিলোঁ। এইবাৰ এইখিনি পইচাৰে কিবা এটা দৰকাৰী বস্তু কিনিবি। নহ'লে কৈ দিছোঁ তোৰ পিঠিৰ ছাল ছিগি পেলাম। দিয়া।
এইবাৰ চেলিমে বজাৰত এজন সাপ বিক্ৰী কৰি থকা মানুহ দেখিবলৈ পালে। সি গৈ তেওঁৰ পৰা এটা সাপ কিনি আনন্দত নাচি নাচি ঘৰলৈ আগবাঢ়িল। তাৰ কাণ্ড দেখি তাৰ মাকে আকাশ পাৰি ক'বলৈ ধৰিলে, আমাৰ শেষ সম্বলখিনিও তই কামত লগাব নোৱাৰিলি। তোৰ যে কি গতি হ'ব ভগৱানেহে জানে। তোৰ মূৰত সঁচাকৈয়ে একো নাই নেকি অ'? মেকুৰীটোৱে যেনিবা এন্দুৰ নিগনি মাৰিব, কুকুৰটোৱে যেনিবা চোৰ খেদিব, আমাৰ ঘৰৰ পহৰা দিব, কিন্তু এই সাপডাল যে তই আনিছ কি উপকাৰ কৰিব? সি বৰং কেতিয়াবা আমাক খুটিহে মাৰিব। সি আমাক খুটি মৰাৰ আগতে তাক মাৰি পেলা। মাকৰ কথা মতে সি সাপটোক লৈ সিহঁতৰ ঘৰৰ পাছফালে লৈ গ'ল আৰু এডাল টাঙোনেৰে তাক মাৰিবলৈ লওঁতে সাপটোৱে কাতৰ কণ্ঠেৰে ক'লে, মোক নবধিব। মোক জীয়াই ৰাখিলে মই আপোনাক এটা ডাঙৰ উপকাৰ কৰিম। কি উপকাৰ? আপুনি জানেনে মই সৰ্পৰাজৰ পুতেক। মোক মোৰ মা দেউতাৰ ওচৰলৈ লৈ ব'লক। মোক ঘূৰাই পালে দেউতাই আপোনাক বহু মূল্যৱান উপহাৰ দিব। সেইখিনিৰে আপোনালোকে গোটেই জীৱন বহি বহি খাব পাৰিব। আপুনি দয়ালু মানুহ, মোৰ অনুৰোধ ৰক্ষা কৰক। মোক দেউতাৰ ওচৰলৈ লৈ ব'লক।